বৃহৎ অসমীয়া জাতি বৰ অসমৰ সপোন দেখিছিল, গঢ়িছিল আৰু সপোন দেখিছিল। পৰৱৰ্তী কালত এই সপোন বাস্তৱত ৰূপায়িত হোৱাৰ সম্ভাৱনাই দেখা দিছিল। কিন্তু কিবা কাৰণত, ৰাজনৈতিক কাৰণত, ৰাজনৈতিক পাকচক্ৰত পৰি সেই বৰ অসম কিন্তু সম্পূৰ্ণ হোৱা নাই। পৰৱৰ্তী কালত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে সংস্কৃতিৰ দোলেৰে এখন বৰ অসম গঢ়াৰ প্ৰচেষ্টা কৰিছিল যদিও জগতগুৰুজনাও কিন্তু বিফল হৈছে আমাৰ অনুমান হয়। নহ'লে আজি আমি গোটেই বুঢ়ালুইতৰ পাৰত এক জাতি, এক ধৰ্ম, এক ভাষা হৈ থাকিলোহেঁতেন। কিন্তু আজি দেখা গৈছে, আজিতো কৈয়ে দিছে, মই অসমীয়া নহয়। কোচ ৰাজবংশীসকলে স্পষ্ট ভাষাৰে ঘোষণা কৰিছে, মই অসমীয়া নহয়, কোনো কালেই অসমীয়া নাছিলোঁ আৰু কেতিয়াও অসমীয়া নহওঁ। আমিতো ইমান দিনে কোচ ৰাজবংশীসকলক অসমীয়া বুলিয়েই, বৰ অসমৰ এটা সম্প্ৰদায়, এটা জাতি বুলিয়েই আমি আঁকোৱালি ভাবি আছিলোঁ। কিন্তু আমি ভবাবোৰতো নহয়। তেনেকৈ কোচ ৰাজবংশীসকলৰ নিচিনাকৈ আপুনি যদি আজি ডিমাচালৈ যায়, কাৰ্বি আংলঙলৈ যায়, তাত কিন্তু নিজকেই যেন এজন অচিন ব্যক্তি, অচিন জাতিৰ মানুহ যেন লাগিব। আপোনাক নিজকে আচহুৱা লাগিব। কাৰ্বি আংলঙলৈ যাওক, অসমীয়া যেন তাত নাই। উত্তৰ কাছাৰলৈ যাওক, অসমীয়া যেন অপৰিচিত। বড়োলেণ্ডলৈ যাওক, অসমীয়াৰ তাত নাম গুন্ধেই নাই। চাইনবোৰ্ড এখনতো অসমীয়া ভাষা দেখি নাপায়। এয়াই বৰ অসম, চুকাফাই গঢ়ি থৈ যোৱা বৰ অসম। আজি দেখা গৈছে অসমত প্ৰতিটো জনগোষ্ঠীয়ে নিজৰ নিজৰ পৰিচয় দিবলৈ স্পৃহা কৰি আছে। চুতীয়াসকলে নিজকে চুতীয়া বুলি ভাবিবলৈও লোৱা দেখা গৈছে। আজি যেন সতী দিৱস কেৱল চুতীয়াসকলৰহে, তাত যেন অন্যৰ স্থান নাই, এনেকুৱা এটা ভাৱ আহি পৰিছে। কিয় আহিব লাগে? কিয় আহিব লাগে? মই তেওঁলোককো অনুৰোধ জনাইছোঁ, ইয়াত যদি আছে কোনোবা সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, কিয় সদৌ অসম টাই আহোম ছাত্ৰ সন্থা কিয় গঠন কৰিব লাগে? প্ৰত্যেকেই যদি নিজৰ নিজৰ পৰিচয় দিওঁ, তেন্তে আমি বৃহৎ অসমীয়া বুলি কোনে কাক পৰিচয় দিব? এয়াই হ'ল আজিৰ প্ৰাসংগিকতা। মেনাম মেফি আমি উৎসৱত আমি এটাই প্ৰাৰ্থনা জনাব লাগিব, উপৰি পুৰুষসকলৰ মৈদামত আমি এটাই প্ৰাৰ্থনা জনাব লাগিব, যি প্ৰাৰ্থনা এখন পুনৰ বৰ অসম প্ৰতিষ্ঠা কৰিব লাগিব। যি প্ৰাৰ্থনাৰ জৰিয়তে পুনৰ আমি চুকাফাই দেখা সপোন আমাৰ বাস্তৱত ৰূপায়িত হ'ব লাগিব। সেই প্ৰাৰ্থনাহে এতিয়া এই সময় আহি পৰিছেহি। আমি আকৌ এজন চুকাফাৰ জন্ম দিব লাগিব, বা চুকাফা আমাক লাগিব। যি চুকাফাই আজিৰ পৰা 800 বছৰ আগতে এক বৃহৎ জাতিৰ সপোন দেখিছিল, নিজৰ জাতি সংস্কৃতি, ভাষা সংস্কৃতি এৰি থৈ ইয়াৰ ভাষা সংস্কৃতি তেওঁ গ্ৰহণ কৰিছিল। পৰৱৰ্তী কালত হ'লেও সেই অসমীয়া জাতিৰ গঠনৰ প্ৰক্ৰিয়া এটা ধ্বংসৰ মুখলৈ গৈছে। আকৌ আমি তাক অসমীয়া জাতি বৰ অসম প্ৰতিষ্ঠা কৰিব লাগিব। মই এতিয়া সভাপতিক কাণে কাণে কৈছিলোঁ এটা কথা, যে মই কিন্তু টাই ভাষাৰ মই বিৰোধিতা কৰোঁ। অসমত টাই ভাষা প্ৰচলনৰ মই সদায় বিৰোধিতা কৰোঁ। মই নিজেও টাই ভাষা নাজানো। মই টাই জনগোষ্ঠীৰ মানুহ যদি মই টাই ভাষা প্ৰচলনৰ ইয়াত বিৰোধিতা কৰোঁ। কিয়নো বৃহৎ অসমীয়া জাতি গঠন কৰিবলৈ হ'লে আমি টাই ভাষাক আমি ইয়াত পুনৰ স্থাপন কৰিব নালাগিব। তেতিয়াহে বৃহৎ অসমীয়া জাতি গঠনত পুনৰ টাই জনগোষ্ঠীসকলে নেতৃত্ব বহন কৰিব পাৰিব বুলি মোৰ বিশ্বাস। যদি টাই জনগোষ্ঠীসকলে পুনৰ অসমত টাই ভাষা প্ৰচলন কৰিবলৈ আগবাঢ়ি আহে, তেতিয়াহ'লে বাকীসকল জনগোষ্ঠীয়ে কেতিয়াও এই টাই আহোম জনগোষ্ঠীক বিশ্বাসত, আস্থাত নলয়, মনত ৰাখিব। সেইকাৰণে মই টাই আহোম ছাত্ৰ সন্থা, মেনাম মেফি উদযাপন সমিতিসকলকো অনুৰোধ জনাওঁ, অসমত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ হকে নিজক আত্মবলিদান দিবলৈ শিকিব লাগিব, যিদৰে পূৰ্বপুৰুষসকলে দি গৈছিল। তেতিয়াহে বৃহৎ অসমীয়া জাতি গঠনৰ সপোন আৰু টাই মেনাম মেফি গঠনৰ সাৰ্থকতা আহিব বুলি মই ভাবোঁ। বিশেষ দীঘলীয়াকৈ নকওঁ, মোৰ অকণমান কোৱাত অসুবিধা হৈছে। ক'বলৈ মন থাকিলেও পিছত কেতিয়াবা আকৌ সুবিধা সুযোগ পালে নিশ্চয় কওঁ। এইখিনিকে ক'লোঁ, কৈ মই আশা ৰাখিছোঁ যে অসমৰ বৃহৎ অসমীয়া জাতি গঠনৰ পুনৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হওক, আৰু মেনাম মেফিৰ জৰিয়তে আমি
উত্তৰ পুৰুষৰ উপৰি পুৰুষৰ পৰা আমি আশীৰ্বাদ বিচাৰো যাতে পুনৰ টাই জনগোষ্ঠীয় অসমত বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰক তাৰ কাৰণে তেখেতসকলে আমাক সদায় আশীৰ্বাদ দিয়ক এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিলোঁ ধন্যবাদ